সো আজি এটা নতুন টপিক লৈ আহিছোঁ আপোনালোকৰ ওচৰত। তো আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ। কাৰণ মই আগবাঢ়িব বিচাৰোঁ আপোনালোকৰ দুৱাত। যদি আপোনালোকে মোক সহায় কৰে তেতিয়াহ'লে মই আগবাঢ়িব পাৰিম। এয়া আজি মই পটলৰ দলমা বনাম। এয়া মোৰ শাহুমাই বনাব। পটলকেইটা ছাল চিলাইছে, চিলাই কেনে পটলৰ ভিতৰৰ গুটিখিনি উলিয়াই ল'ব। উলিয়াই কেনে তাত পটলৰ গুটিখিনিয়ে মছলা ভৰাই দিব। চাই থাকক, এয়া উলিয়াই আহিছে চামুচেৰে। আৰু এয়া পটলৰ ছালখিনি মই পিচি কেনে চাটনি বনাম। কেইটামান নহৰু, পিঁয়াজ, কেইটামান জলকীয়া, এয়া পটলখিনি তেলত ভাজিম। এয়া পিঁয়াজ, জলকীয়াখিনি, নহৰুখিনি আগত ভাজি ল'ম। তাৰপাছত পটলৰ ছালখিনি মই তেলত অকণমান ভাজিম। আৰু এয়া হৈ গ'ল উলিওৱা পটলৰ ছালখিনি। পটলৰ এয়া গুটিবিলাক উলিওৱা হৈ গ'ল। এতিয়া এইখিনি মই পিঁয়াজ, জলকীয়া দি ভুনা কৰিব। আৰু এয়া ঢেকীয়া শাক বনালোঁ। এয়া পটলৰ ছালখিনি ভাজি আছোঁ। এয়া মোৰ শাহুমাই কৰি আছে এইখিনি, মই ভিডিঅ' বনাই আছোঁ। এয়া হৈয়ে গ'ল প্ৰায়, এয়া ৰঙা পৰিছে, চাওক গাইজ। এতিয়া এইখিনি মই মিক্সিত মাৰিম। এয়া মিক্সিত লৈছোঁ মই গোটেইখিনি, নহৰু, জলকীয়া, পিঁয়াজ গোটেইখিনি ভাজি কেনে একেলগে লৈছোঁ। এয়া হৈ গ'ল। বহুত টেষ্টি লাগে খাই কেনে, আপোনালোকে ঘৰত বনাই চাব পাৰে। ছালখিনি পেলাই নিদিব পটলৰ, ধুনীয়া লাগে। আদা নহৰু মিক্সিত মাৰি লৈছোঁ আকৌ। এয়া পটলখিনি ৰেডি হৈ গ'ল। এতিয়া পটলৰ গুটিখিনি আৰু পিঁয়াজখিনি ভাজিম। এয়া ভাজি আছে পটলৰ গুটি আৰু পিঁয়াজখিনি একেলগে। সেইখিনি ভজা হ'লে, ভুনা হ'লে মানে পটলৰ ভিতৰত সোমাই দিব। সোমাই দিয়াৰ পিছত আকৌ পিঁয়াজ, জলকীয়া দি পটলৰ মানে দলমা বনাব। আপোনালোকক মই সম্পূৰ্ণ দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ ভিডিঅ'টো গোটেইখিনি। আমাৰ শাহুমাই ভুনা কৰি আছে। এয়া পটলৰ ভিতৰত সোমাই কেনে এইখিনি মই আপোনাক দেখুৱাব নোৱাৰিলোঁ কেনেকৈ সোমাই দিলে, কাৰণ মই মাইনাক স্কুলত আনিব গৈছিলোঁ, সেইকাৰণে শ্বৰ্টকাট দেখুওৱা হ'ল। এয়া সোমাই দিছে ভিতৰত, দি কেনে আৰু পিঁয়াজ, জলকীয়া দি আৰু ভুনা বনাইছে। এয়া কিমান ধুনীয়া হৈছে, খাবলৈ বহুত টেষ্টি হয়। এয়া বহুত ধুনীয়া। এয়া মাইনাক স্কুলৰ পৰা মই লৈ আহিলোঁ, তাক গৰমত কাপোৰ খুলি দিছোঁ। এতিয়া গা ধুৱাই দিম তাক, দি কেনে ভাত খুৱাম। এয়া তৰকাৰীখন, চব্জিখন গেছটো নমাই দিছোঁ। এনেকুৱা হৈছে, বহুত টেষ্টি হয় খাবলৈ। এয়া মই ভাত খাবলৈ ল'লোঁ। কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাওক।